সহজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক। নমস্কাৰ, আমি ইয়াতে টেকন'লজি ভিডিঅ' ৰেগুলাৰলি লৈ আহোঁ। আজিৰ ভিডিঅ'ত আমি এটা কেপাচিটৰ ড্ৰপাৰ চাৰ্কিট আলোচনা কৰিম। এই চাৰ্কিটটো এটা পাৱাৰ ছাপ্লাই ড্ৰপাৰ হিচাপে বহুতকেইটা ইমাৰ্জেঞ্চি লাইটত ব্যৱহাৰ হৈছে। তাৰোপৰি এই চাৰ্কিটৰ কেতবোৰ প্ৰব্লেম বা কেতবোৰ ডেঞ্জাৰ আছে, যিটোৰ বিষয়ে সকলোৱে জনা উচিত। আহক চাওঁ। কেপাচিটৰ যদি আমি ব্যৱহাৰ কৰোঁ 230 ভল্টক ড্ৰপ কৰিবৰ কাৰণে এটা লোৱাৰ ভল্টেজত, তেনেহ'লে কেইটামান এডভান্টেজ আছে। প্ৰথম কথা হৈছে কেপাচিটৰটো গৰম নহয়, আৰু তাৰোপৰি বহুত সৰু পেকেজত আপোনাৰ হাই ভল্টেজৰ কেপাচিটৰ আজিকালি পোৱা যায়। তাৰ লগতে কেপাচিটৰটোৰ আপোনাৰ বেলেগ বেলেগ ভেলু সহজে পোৱা যায়, আৰু ইয়াক আইচলেট কৰিব নালাগে, ৰেজিষ্টেঞ্চৰ নিচিনা হিট আপ নহয়। এই কেইবাটাও এডভান্টেজ আছে, সেইকাৰণে বহুতকেইটা প্ৰডাক্টত কেপাচিটৰ এজ এ ড্ৰপাৰ ব্যৱহাৰ হয়। এইখন এখন কেপাচিটৰ ড্ৰপাৰ চাৰ্কিট। ইয়াতে C1 যিটো কেপাচিটৰ আছে, যিটোৱে মেইন লাইন ড্ৰপ কৰিছে, ইয়াৰ লগতে ব্লিডাৰ ষ্টেটাছ 470 kΩ দিয়া হয়, যাতে কেপাচিটৰ অভাৰ চাৰ্জ হৈ পেলাই কেতিয়াবা বাৰ্ষ্ট হৈ ডেমেজ হৈ নাযায় যদি লোডে এনাফ কাৰেণ্ট নাটানে। ইয়াৰ লগতে 100 ohms R2 দেখিছে। R2 হৈছে 100 ohms, যিটো এটা প্ৰটেকশ্যন ৰেজিষ্টাৰ। কেতিয়াবা বেছি অভাৰ কাৰেণ্ট ফ্ল' হ'লে কিবা কাৰণত এই ৰেজিষ্টাৰটো বাৰ্ণ হৈ পেলাই আপোনাৰ চাৰ্কিটখন প্ৰটেক্ট কৰিব। বহুতকেইটা চাইনিজ লাইটত এনেকুৱা ধৰণৰ প্ৰটেকশ্যন থাকে। আৰু এয়া আমি D1, D2, D3, D4 এটা ডায়ড ব্ৰিজ দেখিছোঁ। এই ডায়ড ব্ৰিজৰ পিছত কেপাচিটৰ C2 ইয়াক ৰেক্টিফাই কৰিছে, ইয়াক স্মুথ কৰিছে, কৰি পেলাই অলপ আকৌ এটা প্ৰটেকশ্যন ৰেজিষ্টাৰ আমি দিছোঁ 220 ohms, যিটো যাতে 12 ভল্টতে ড্ৰপ হয়। আৰু এটা জেনাৰেটৰ দিয়া হৈছে, জেনাৰেটৰ 11। এই জেনাৰেটৰে 15 ভল্ট মেইনটেইন কৰিছে, আৰু মেক্সিমাম 15 ভল্ট। তাৰ লগতে ৰেড LED ইণ্ডিকেটৰ হিচাপে দিয়া হৈছে। এনেধৰণে এটা চাৰ্কিট আপোনাৰ প্ৰাইভেট ইমাৰ্জেঞ্চি লাইটত পাব আপুনি। আৰু এই চাৰ্কিটৰ নৰ্মেলি ভালকৈ কাম কৰে, বেটাৰীটো দি চাৰ্জ কৰিবৰ কাৰণে ভাল, কিন্তু কোনো ক্ৰিটিকেল লাইট ইউজ নকৰা ভাল। এই চাৰ্কিটৰ এটা মেইন প্ৰব্লেম বা ডেঞ্জাৰ হৈছে কি, এইটো চাৰ্কিটটো যদি বাই চান্স আপুনি টাচ কৰে, তেনেহ'লে আপোনাৰ শ্বক পাব পাৰে। তাৰ বাবে আমি আপোনাক এটা ডায়েগ্ৰাম দেখাইছোঁ। এইটো ডায়েগ্ৰামত দেখিছে যে কেপাচিটৰৰ মাজেদি ফেজটো আহিলে আপোনাৰ মেজৰ প্ৰব্লেম নাই, এটা ছেফ চাৰ্কিট আমি চাওঁ। কিন্তু প্লাগ পইণ্টত কোনটো ফেজ কোনটো নিউট্ৰেল কেতিয়াও ধৰিব পৰা নাযায়। সেইবাবে এনেধৰণে আনছেফ যিটো কানেকশ্যন হৈ থাকিব পাৰে, আৰু আপুনি চোৱাৰ লগে লগে আপোনাৰ যিটো ইলেক্ট্ৰিক ভল্টেজ আছে সেইটো আপোনাৰ বডিৰ মাজেদি পাছ হৈ আপোনাক ভয়ানক ধৰণে শ্বক দিব পাৰে। সেইবাবে এনেধৰণৰ চাৰ্কিট যেতিয়াই ক'ড ইউজ হয়, তাতে কেতিয়াও মানে আইচলেটেড বস্তু থাকে, প্লাষ্টিকৰ কভাৰিং থাকে, আৰু সেই চাৰ্কিট কেতিয়াও আপুনি 230 ভল্টত লগাই পেলাই টাচ নকৰিব। যদি ইমাৰ্জেঞ্চি লাইট আপুনি খোলে, তেতিয়া আপুনি মেইন লাইনৰ পৰা আঁতৰাই পেলাই আপুনি চাৰ্কিট ইত্যাদি অবজাৰ্ভ কৰিব। এতিয়া আমি বেলেগ এটা চাৰ্কিট চাওঁ, যিটো কেপাচিটৰ ড্ৰপাৰে হয়, কিন্তু তাৰ লগতে এটা SCR ইউজ কৰিছে। স্বাগতম ইনোভেশ্যনৰ পৰা আমি চাৰ্কিটটো লৈছোঁ। এইটোত কি কৰে, এতিয়া জেনাৰেটৰ আৰু SCR মিলি পেলাই আপোনাৰ হাই ভল্টেজ স্পাইকবোৰ যিটো আছে, স্পাইক মানে হৈছে ছাডেনলি যিটো হাই ভল্টেজ আহিছে, সেইটোক নালিফাই কৰিবৰ কাৰণে এটা এক্সট্ৰা ইউনিট লগাই দিছে। এইটো আনটেষ্টেড চাৰ্কিট হয়, মই টেষ্ট কৰা নাই, কিন্তু মোৰ মতে ডিজাইন ৱাইজ দেখাত ভালেই লাগিছে আৰু সুন্দৰকৈ কাম কৰিব। যেতিয়া SCRটো অন অফ হৈ পেলাই আপোনাৰ ভল্টেজ লেভেলটো মেইনটেইন কৰে, আৰু লাষ্টত কেপাচিটৰটো চাৰ্জিং অন অফ কৰে। আৰু এই 1 মাইক্ৰ'ফেৰাড 400 ভল্টটো দিলে কাম হ'ব নাই ক'ব নোৱাৰে। মোৰ বোধে 10 মাইক্ৰ'ফেৰাডমান দিব লাগিব পাৰে। আৰু যিমান দূৰ পাৰে এইবোৰ আপোনাৰ ক্ৰিটিকেল আইচি ইউজ নকৰিব, কাৰণ যিকোনো সময়ত মেইন লাইনত আপোনাৰ বেলেগ বেলেগ ধৰণৰ ভল্টেজ স্পাইক আহিব পাৰে, আৰু আপোনাৰ ইকুইপমেণ্ট ডেমেজ কৰিব পাৰে। ধন্যবাদ।